কাক বিচাৰিছা আইতা আইতা কোন আইতা কিয় আইতা মাতিছা মই তোমাতকে সৰুহে হ'ম কাক বিচাৰিছা ভণ্টি ৰাকেশক বিচাৰিছো ৰাকেশ বাৰু ইয়াতে আছে নেকি অ তোমাৰ নামটো কি মোহন অ মোহন দা মোক ৰাকেশৰ ওচৰলৈ লৈ যাব পাৰিবা আহা হেই কিনে এনেকুৱা ভাজ দিছা হে আহা ব'লা আহা অ এই চিনাকি কৰি দিওঁ বা এয়া হৈছে আমাৰ তৰামাই বৰমা বাইদেউ তৰামাই বাইদেউ আৰু এজনী মোৰ ভণ্টি অতিকৈ মৰমৰ তাতো কৈছে নহয় পিলপিলি নমস্কাৰ বাইদেউ এইজনী তোৰ ভণ্টি ভণ্টি কেনে ভণ্টি বুলি কৈছো ব'লা না দাদা দেৰি হৈছে আহা না কেনেকে এনেকে 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 ভাজি থাকে নাপায় আকে যা আপোনাক মাতিছে কোনে ভণ্টি আহিছে এই শুনছোন কোন ভণ্টি নাজানিছো আপোনাক মাতিছে বাৰান্দাত বহি আছে এই শুনছোন ইয়ালৈকে মাতিলে যা ইয়াতে কথা পাতো মই মাতিছো ইয়ালৈ নাহো বুলি কৈছে কোন ভণ্টিনো এই আমি সামাজিক কামত লাগি থাকো নহয় কিমান ভণ্টি আছে এতিয়া বা কোনজনী আহিলে ৰ'বচোন মই চাই আহোঁ কোনে বিচাৰিছিলে মোক জান জান অ জান কিয় এনেকুৱা কৰিছা বাৰু তুমি জান এনেকে পেলাই ৰাখিবাচোন ঐ শুনচোন শুন অ কি কৰিছে একো হোৱা নাই অ ৰ'বচোন মই চুলিকেইডাল এনেই থৈছো আকে নহয় 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 তই চুলি চোৱাৰ কাৰণে মই মাৰা নাই নহয় তই শান্তিয়ে বহিয়ে আছে অ চাৰিবাৰ পাঁচবাৰ ৰিকুৱেষ্ট কৰিছো ভণ্টি হিচাপে কিয় মোক বাহিৰলৈ মাতিব লাগিছিলে? জানো কিয় এনেকুৱা কৰিছা বাৰু অ মোহন দা জানে কিয় এনেকুৱা কৰিছে চোৱাচোন ছাৰ এইকেইখন ছাৰ কি হৈছে তোৰ মোক বচাওক ছাৰ কি হ'ল এই পাগলীজনী আকৌ আহিছে মোক ল'ৰা বুলিয়ে ভাবিছে নেকি অ জান তুমি মোৰ পৰা বাৰু কিয় পলাই ফুৰিছা চাওক বাইদেউ আপোনাৰ কিবা ভুল হৈছে ইয়াক আপুনি মিছাই আপোনাৰ ল'ৰা বুলি ভাবি আছে অ নো মাই গড কি কথা কৈছে মোৰ দেখোন বিয়াই হোৱা নাই এওঁ মোৰ ডাৰ্লিং বিয়া পাতিম বুলি কথা দিছে আকৌ এ নহয় 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 এ আপুনি কি কথা ক'বলৈ আহিছে ছাৰ আগত বলকচোন বলক বলক ছাৰ কি মানে সেইবোৰ তুমি কিয় এনেকুৱা কৰিছা জান আপুনি কিয় এনেকুৱা কৰিছে আপুনি আপুনি বুলি কিয় কৈছা এঘণ্টাৰ আগলৈকে দেখোন তুমি বুলিয়ে মেছেজ দি আছিলা মোক অ বাইদেউ ঘটনাটো কি কওকচোন বাইদেউ ইছ ৰাম মোক বাইদেউ বুলি কিয় কৈছে আৰু আপুনি মোক আপুনি বুলি নক'ব দেই মই আপোনাতকে সৰু মোতকে সৰু আপুনি অফক'ৰ্চ সৰু অ মোতকে সৰু তুমি এইটো কি কথা ক'বলৈ আহিছা অ মোৰ 22 বছৰহে হৈছে মোৰ মতেতো আৰু 2 বছৰমান সৰুহে হ'ব লাগিছে হিয়াই এইটো আপোনাৰ 22 বছৰীয়া ছোৱালীৰ মডেল হেৰি আপুনি অকণ যাওকচোন যাওক যাওক কিয় যাম ফোনত দুইটাই একেলগে গোটেই জীৱন কটাম বুলি কোৱা নাছিলা এতিয়া বাৰু কিয় এনেকুৱা কৰিছা তোমাৰচোন জান হে ৰাকেশ কি হৈছে এইবিলাক এইবিলাক নিচাও একে গুকাত নিচা হ'ব দিয়া তুমি মিছা বুলি ক'লাতো অ বাইদেউ বলকচোন আপোনাৰ লগত কথা এটা পাতো